এইফালে চাওক মনে পঢ়ি আছে আৰু মই এইফালে ইটো সিটো কৰি আছোঁ, অলপ তাকো চাই দিছোঁ। এইফালে সি পঢ়ি আছে। এইফালে আৰু কালি ভণ্টিহঁত আহিছিলে, ভণ্টিহঁতৰ ইফালে পল আছে। কি কৰিছা? গেম খেলি আছে। পাউডাৰ দিয়াই নাই দেখোন। পাউডাৰ নিদিয়াকৈ খেলিলে বেয়া হৈ যাব নহয়। বেটাই পূৰা গেম উলিয়াইছে, ককায়েকে পঢ়ি আছে। বেটা এতিয়া খেলিবলৈ লগ বিচাৰিছে, কিন্তু কি হ'ব, অকলে অকলে খেলি আছে ন বেটা? আৰু মই কাম বন কৰি আজৰি হৈ চাওক এই চুলি সানিবলৈ, যিহেতু এতিয়া ঠাণ্ডা দিন আহিছে, ঠাণ্ডা দিন উফি হয়, বহুত উফি হয়। মোৰ ভাগৰ আপোনালোকৰ হয় নহয় জনাবচোন, কাৰণ মোৰ উঠি উফি হয়। আৰু উফিৰ বাবে এতিয়া ঠাণ্ডা দিনটো সোমাও তিনি অলপ যতন লৈ লওঁ। হয়তো টাইম নাপাবও পাৰোঁ। আজি ভণ্টি আহিছে, অকণ টাইম পাম, ইটো সিটোত অকণ লাগি দিব পাৰিব। আৰু ইটো চাওক, ইয়াত মই নেমু আৰু আলমণ্ড অইল দিছোঁ। আলমণ্ড মানে আলমণ্ড নহয়ও, এইটো অলিভ অইল দিছোঁ। আলমণ্ডহে আহিছে, অলিভ অইলটো দিছোঁ। অলিভ অইল আৰু নেমু চেপি দিছোঁ। নেমু চেপি মই তাৰ চুলি গুৰিত লগাম। আৰু তেতিয়া মানে যিহেতু চুলিৰ গুৰিটো গৰম দিনত পূৰা শুকাই যায়, ঠাণ্ডা দিনত শুকাই যায়, গৰম দিনত ঘামি থাকে কাৰণে উফিখিনি হ'বলৈ চান্স নাপায়। তো এতিয়া ঠাণ্ডা দিন হোৱাৰ কাৰণে অলপ অলপ উফি হ'লেই হাতীও বহুত হয় আৰু মোৰো বহুত হয়। তো ভাবিছোঁ অকণ লগাই লওঁ এতিয়াই, কাৰণ আজি অলপ আজৰি পাইছোঁ আৰু টাইমো পাইছোঁ। তো সেইবাবে চাং নেমু চেপি ল'লোঁ একফাল, আৰু এতিয়া মই অলিভ অইল দি দিছোঁ সম পৰিমাণে। আৰু এইখিনি এতিয়া মই চুলিত লগাম। একচুৱেলি এইটো লগালে উফি নহয় বুলি কয়, কিন্তু হয়ে বাৰু, দুদিনমান তেনেকৈ নোহোৱাকৈ থাকে, আকৌ আৰম্ভ হৈয়ে যায়। যিমানটো কয় নহয় বুলি, সিমানটো নহয় একচুৱেলি দেই। দুদিনমানৰ কাৰণে মানে এসপ্তাহ দুসপ্তাহৰ কাৰণে আপুনি আৰাম পাব, যিহেতু চুলি গুৰিটো শুকাই যাওঁ। এইটো অলপ সময় আধা ঘণ্টামান মাছাজ কৰি দিব, অলপ হ'লেও আৰাম পাব। হয় নহয়? হয় নহয় বেটা? আমাৰ বেটাই পঢ়াই এইফালে চাবলৈ ল'লে। আৰু নেমু আৰু অলিভ অইল দুইটা মই মিক্সন কৰি পেলাই, দুইটা এতিয়া চাওক চুলিত মই লগাই আছোঁ। চুলিৰ গুৰিত প্ৰথমতে কটন বল দি লগাইছিলোঁ, কিন্তু কটন বলে মানে ভালদৰে গুৰিকেইটাত মই লগাব পৰা নাই, কাৰণ মোৰ ষ্টেণ্ডডালো বেয়া হৈছে, মোবাইলটো ধৰিবলৈ অসুবিধা হৈছে। তো সেইবাবে মই ভিতৰলৈ আহি চৌকেছটোতে মোবাইলটো থৈ পেলাই মই চুলি গুৰিত পূৰা তেল লগাই আছোঁ। আৰু লগাই মই অলপ সময় মাছাজ কৰিম মানে আধা ঘণ্টামানেই কৰিম। আৰু যিমান মাছাজ কৰে সিমান হেৰি হয়, আৰু যিমান আপোনালোকে মাছাজ কৰিব সিমান ভাল পাব ৰিজাল্ট। আৰু এইফালে হাতী চাহ খোৱাৰ পৰা উঠিছেহে, আৰু বেটাকো মাছাজ অকণ কৰি দিব লাগিব, কাৰণ হাতীও বহুত উফি হয় ন। তো সেইবাবে হাতীক মই সোনকালে উঠিবলৈ কৈছোঁ। আৰু হাতীয়ে মূৰটো দেখুৱাই দিছে হৈছে নাই, তো হাতীকো কৰি দিম। আৰু এতিয়া মই হাতীক পূৰা লগাই আছোঁ, দেখিছে নাই? কটন বল দি পূৰা লগাইছোঁ, আৰু বেটা পূৰা আৰাম কৰিছে আৰু বিন্দাছ লগাব পাৰিছে। লগাই দিছোঁতো, বেলেগে কৰিলে একচুৱেলি তাৰ ৰিজাল্টটো বেছি পোৱা যায়। যিটো আৰাম কৰি কোৱা যায়, সেইটোত বহুত বেছি মানে তাৰ সফলতা পোৱা যায়। মই যিহেতু মোক কোনো কৰি দিব পৰা মানুহ নাছিলে, তো সেইবাবে মোৰ ৰিজাল্টটো কেনেকুৱা ওলাই নাজানো পিছত, কিন্তু ভালেই ওলাব। আৰু এইফালে এতিয়া মনৰ স্কুলৰ টাইম হৈ গৈছে, আৰু স্কুললৈ মনক উলিয়াই আছোঁ। এইফালে পলে ককায়েকক চাই আছে বহি বহি ন পল দাস? অঁ। আৰু এইফালে মন ৰেডি হৈ আছে, আৰু ময়ো চুলিখিনি অলপ টাইম বান্ধি থৈ দিওঁ, বান্ধি মানে হেৰি কৰি থৈ দিছোঁ অলপ, যাতে তেলখিনি চুলি গুৰি সোমাই। অকণ খুৱাব, একদম জালুক চালুক দি নিজে খুৱাব বনাই পেলাই। অঁ, এনেকৈ আমাৰ সপ্তাহটোত 3 দিনহে মাছ মাংস চলে দেই। দেওবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ, সেই 3টাত। সেইটো কাৰণে এই 2 দিন যে আমি একদম ধুনীয়াকৈ মাছে মঙহে দবাই খাওঁ। আজি যিহেতু শুক্ৰবাৰ, তো হাতীয়ে মঙহ অকণ আনেগৈ, কাৰণ বৃহস্পতিবাৰ, শনিবাৰ, সোমবাৰ সেইকেইটা বাৰে আমাৰ খোৱা নহয় ন হাতী? মঙলবাৰে মই পাহৰি গৈছিলোঁ দেই, আধা যে, সেইটো কাৰণে আধাটোত মানে এইফালে কৈ দিয়ে
মনক মই উলিয়াই কৰি পঠাই কৰি লওঁ। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। কি ক'ত কৰোঁ নকৰোঁ দিনটো দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব, মোৰ লগতো কৰি যাব, আপোনালোকে মোৰ লগতে থাকিব। তো এতিয়া মই মনক উলিয়াই কৰি পঠাই লওঁ দেই। আৰু এতিয়া আহি আছোঁ বজাৰ মানে চেণ্টাৰ। মোৰ অলপ বজাৰ কৰিবলগীয়া আছে। আৰু পৰিৱেশটো চাওক, ইমান কিউটি। এইকণ জেগালৈ আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে। কাৰণ চাওক, সেউজীয়াৰ মাজে মাজে পকা আলি, চাৰিওকাষ সেউজীয়া, আৰু আকাশখন চাওক, ইমানেই ধুনীয়া পৰিৱেশ সঁচাকৈ। আৰু বজাৰ চজাৰ কৰি আহি এতিয়া মই দোকানত। আজি যে দিনটো দোকান আহি পোৱাৰ পিছত দিনটো ইফালৰ পৰা সিফালে দৌৰি ফুৰা হ'ল ATM-ৰ কাৰণে। কাৰণ চাৰ্ভাৰ ডাউন, কিছুমান বন্ধ, তো দৌৰি ফুৰা হ'ল। এতিয়া ঘৰ পালোহি, ঘৰ পাই চাহ অকণ খাই লওঁ, তাৰপিছত আকৌ কি হয় দেখুৱাই যাম। তো চাই যাওক ভিডিঅ'টো। সন্ধিয়া ওলাইও গ'লোঁ, ভিডিঅ' কৰিব নাপালোঁ ইটো সিটো কৰোঁতেনে, আৰু ভিডিঅ' কৰিব নাপালোঁ। এতিয়া আহি ভাত চাত খালোঁ, ইটো সিটো কথা বতৰা পাতোঁতে মেলোঁতেনে, আৰু ফোনো আহিলে, ফোনত কথা পাতি থাকোঁতেনে ভিডিঅ' চিডিঅ' কৰা নহ'লে। আৰু এতিয়া কৰি আছোঁ মই কাপোৰত দহি। কাৰণ কেইবাযোৰ কাপোৰ মোৰ দহি কৰিবলৈ আছে। কেইবাযোৰ মানে 6যোৰ মানেই কাপোৰ আছে। কেইবাযোৰ বাতিলোঁ। আকৌ তাৰ বাহিৰে মানে ফেব্ৰিক চেব্ৰিক কৰাৰ পৰা ধৰি লৈ কাপোৰ চিলোৱাৰ পৰা বহুত কামেই আছে। তো ভিডিঅ'টো ইমান কৰি থাকিবলৈ সক্ষম নহয়। কাৰণ গোটেইখিনি যিহেতু মানুহে কিবা কামতে দিয়ে ন, বা ক'ৰবালৈ যাম, কিবা এযোৰ কাপোৰ কিনে ভালদৰে পিন্ধি যাম, বা চিলাই হ'ব, তেনেকুৱা কিবা এটা প্ৰগ্ৰেমৰ কাৰণে যদি মই সময়ত দিব নোৱাৰোঁ, তো দিয়াজনীও অকণ প্ৰব্লেম হয়। যি হ'লেও মানে নিজে হ'লেও কিবা এটা কাপোৰ আনিছোঁ, বা কিবা এটা বস্তু আনিছোঁ আমুকলে বুলি কিনি আনো, আৰু যদি পিন্ধিব নাপাওঁ নিজৰে বেয়া লাগে। ধৰক মনটো বেয়া লাগে, এযোৰ আনিলোঁ সেইটো কাৰণে পিন্ধিব নাপালোঁ, তেনেকুৱা নিচিনা হয়। আৰু সিহঁতেও দিছে মোক বিশ্বাসত কিবা এটা মানে টাইমমতে দিব, বা টাইমমতে পিন্ধি যাব পাৰিম, তেনেকুৱা নিচিনা হয়। আৰু যদি মই ইটো মানে সেইটো নকৰোঁ, তেতিয়া যিমান যি হ'লেও কাষ্টমাৰটো ভাগে, আৰু বেয়াও পায়, অলপ মনত দুখ কৰে। কাৰণ কাপোৰযোৰ সিহঁতে পিন্ধিবলৈকে আনে, চখ কৰিবলৈকে আনে, যদি চখটো কৰিব নাপায় সকলোৰে মনত বেয়া লাগে। নিজৰ হ'লেও বেয়া লাগে, মোৰ হ'লেও বেয়া লাগে। কিবা এটা বস্তু যদি তেনেকৈ আনি পিন্ধিব নাপাওঁ, তো বেয়া লাগে। সেইবাবে কাপোৰকেইযোৰ কৰি লওঁ। আৰু কি কিযোৰ কাপোৰ মই কৰোঁ এতিয়া কৰিম, আপোনালোকক দেখুৱাওঁ, চাওক। এতিয়া মই ৰছীখিনি বান্ধি আছোঁ, আৰু ময়ো চবৰে একেটা পদ্ধতিয়ে নহ'বও পাৰে দহি গোঠা। আৰু নেক্সট এটা মই ভিডিঅ' বনাই মই কেনেদৰে দহি গোঠোঁ, কেনেদৰে বাটোঁ, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তাৰ বাহিৰে মই আপোনালোকক মই কৰা কাপোৰকেইযোৰ কেনেদৰে ডিজাইন কৰিছোঁ, কি কৰিছোঁ, সেইখিনিও মই দেখুৱাম বুলি কৈছিলোঁ, সেইটোও দেখুৱাবলৈ আছে। তো টাইমেই নিমিলা হৈছে, কাৰণ ইটো সিটো কৰিবলগীয়া আছে, সেইবোৰৰ মাজত টাইম নিমিলা হৈছে, ভিডিঅ'ও কৰিব নোৱাৰা হৈছোঁ। তো নেক্সট এটা ভিডিঅ'ত মই কৰিম, আপোনালোকক দহি গোঠাখিনি দেখুৱাম। আৰু মই যিকেইযোৰ কাপোৰ ডিজাইন কৰিছোঁ সেইকেইযোৰ দেখুৱাম, আপোনালোকে চাব। তো এতিয়া কি কাপোৰ মই দহি গুঠি আছোঁ আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। এইযোৰ কাপোৰ, এইযোৰ ছিংগল কাপোৰ হয়। চাওক, ময়ে কিনি আনিছিলোঁ এইযোৰ কাপোৰ। কাপোৰযোৰ কিনি আনি মানে প্ৰথম দহিখিনি গাঁঠি লৈছোঁ, এই চাইড দহিখিনি গাঁঠি লৈছোঁ, আৰু মই ইয়াত ডিজাইন দিম, এইবোৰত ডিজাইন কৰিম। কাৰণ বৌজনীয়ে নীলা কাপোৰ দিবলৈ কৈছিলে, প্ৰথমতে গুলপীয়া কৈছিলে, কিন্তু গুলপীয়াযোৰ নালাগে বুলি ক'লে, নীলা এযোৰ লাগে বুলি কৈছে। আৰু নীলাযোৰ মই এইযোৰ প্ৰথমতে দহিখিনি গাঁঠি ল'ম, তাৰপিছত মই এইখিনি ডিজাইন কৰিম। কাৰণ এইযোৰ চিম্পুল কাপোৰ হয়। চাওক, মিক্স পাটৰ চিম্পুল কাপোৰ হয়। আৰু মই এইযোৰত কেনেদৰে মানে ষ্টাইল দিওঁ, আৰু কেনেকৈ ষ্টাইলটো দিওঁ, মই নেক্সট এটা ভিডিঅ'ত আপোনালোকে এইযোৰ কৰি হোৱাৰ পিছত মই আপোনালোকক দেখুৱাম, চাব ভিডিঅ'টো কেনে লাগে আপোনালোকে ক'ব। আৰু চাওক, আৰু এইকেইযোৰ কাপোৰ কৰিবলৈ আছেই মোৰ। এইকেইযোৰ মানে পৰহিলৈ দিব লাগে। এইযোৰ আছে, চাওক, এইযোৰ চিলাবলৈ আছে, দহি লগাবলৈ আছে, ব্লাউজ চিলাবলৈ আছে, মেখেলা চিলাবলৈ আছে, পতি চিলাবলৈ আছে। আৰু এইযোৰ কাপোৰ আছে, চাওক, এই গোটেইকেইযোৰ কাপোৰ মানে পৰহিলৈ মই চিলাই কৰি দিব লাগেই। এইযোৰ বাৰু বৌজনী ভাগই দুদিনমান পিছত দিলেও হ'ব। এই দুযোৰ মানে ফুৰিবলৈ যাবৰ কাৰণে লাগে, কাৰণ বিয়া আছে। তো এইকেইযোৰ মই এতিয়া আজিয়ে দহি গুঠি থ'ব লাগিব, আৰু মেখেলা চেখেলাবোৰ চিলাব লাগিব। সেইবাবে ভিডিঅ' কৰিবলৈ সময় নহয়। তো ভিডিঅ'টো সামৰি দিওঁ। আৰু মনকো পঢ়াবলৈ আছেই জানি, মনক আৰু নিজে বহি নাথাকিলে পুলুং পালাং কৰিয়ে থাকে। ৰাতিপুৱা দেখিছেই মই ওচৰত কিবা কৰি থকা দেখি সি পুলুং পালাং কৰি সেইবোৰ চাই আছে। তো আৰু চাওক, চুলিখিনি ইমান ধুনীয়া হৈ গ'ল, আৰু গুৰিটো আজি একদম নিজে থাকিয়ে ভাল লাগিছে। মানে কি, অইন দিনাখন যেনেকৈ ধুওঁ বা হেৰি কৰোঁ, তাতকৈ আজি চুলিখিনি চুবলৈও বহুত পিছল হৈ আছে। চাওক কেনেকুৱা চাইনিং কৰি আছে। মই চুলি আঁচোৱাই নাই ৰাতিপুৱাৰ পৰা। এয়া চাওক, চেণ্টাৰলৈ এনেকৈ নাচোৱাকৈ গ'লোঁ, ফুৰিবলৈ গ'লোঁ, দোকান বজাৰ কৰিবলৈ গ'লোঁ, এনেদৰে গ'লোঁ, ATM গ'লোঁ, এনেকৈয়ে গ'লোঁ। চুলিখিনি চাওক, আৰু ইমান চফ্ট কোমল হৈ আছে, দেখিছে নাই কেনেকৈ, হাতটো একদম পিছলি গৈছে। এতিয়া মানে নিজৰ চুলি হোৱা হয় গম পালে হয় কেনেদৰে পিছলিছে, বা চুই কিমান ভাল লাগিছে। এইটো চাওক, চুলিখিনিও কিমান চাইনিং কৰি আছে। এইটো চাওক,
চাইনিঙতে গম পাব। মই এতিয়া তেল চেল একোৱে সনা নাই। ৰাতিপুৱা যিখিনি মিশ্ৰণ মই লগাইছিলোঁ লগাই কৰি মই চেম্পু কৰি ৰাতিপুৱাই কৰিলোঁ, কিন্তু মই সন্ধিয়া সময়তহে মূৰ ধুইছোঁ। মূৰ ধুই কৰি চাওক কিমান চাইনিং কৰি আছে চুলিখিনি, আৰু চুবলৈও ইমান চফ্ট আৰু কোমল লাগিছে, ইমান পিছল লাগিছে, মানে চুলিখিনি চুইয়ে ভাল লাগিছে। আপোনালোকেও এনেদৰে কৰি চাবচোন। মানে ময়ো নিজে গম পোৱা নাছিলোঁ, কিন্তু যেতিয়া মোৰ উফি হৈছিলে মই চেণ্টাৰলৈ উফি কিবা পায় নেকি সুধিবলৈ গৈছিলোঁ, কাৰণ বহুতে বহুত বুদ্ধি দিয়ে, কিন্তু সেইমতে কৰি চাওঁ, কিন্তু চুলি উফি আজিলৈকে যোৱা নাছিলে। কিন্তু বাইদেউজনীয়ে মানে ফাৰ্মাচীখনৰ বাইদেউজনীয়ে যিটো মানে হেৰি দিছিলে সেইদিনাখন মই আহিয়ে কৰিছোঁ, কৰি মানে ৰিজাল্ট পাইছোঁ। তো সেইটো কাৰণে আকৌ ঠাণ্ডা দিন আহিছে যেতিয়া মই বোলো অলপ উফি হৈছে মানে মিহি মিহিকৈ, তো সেইবাবে আজি ঘঁহিলোঁ। আৰু চুলিখিনি কিমান এটা ধুনীয়া ৰিজাল্ট আহিছে চাওকচোন। আপোনালোকেও এনেদৰে কৰি চাবচোন, বহুতেই ধুনীয়া হয় চুলিখিনি। মানে চুলিখিনি চাওক, দেখিয়ে কিবা এটা ভাল লাগিছে, চাইনিং কৰি আছে আৰু চুইও কিবা এটা ভাল লাগিছে, ইমান পিছল আৰু ইমান কোমল হৈ আছে। তো আপোনালোকেও কৰি চাব আৰু ৰিজাল্টটো কেনেকুৱা পায় মোক ক'ব। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। তো এতিয়াৰ বাবে মই বিদায় নাগো, কাৰণ কৈছোঁৱে কিমান কাম বন আছে। তো তাৰ মাজতে যে ভিডিঅ' এইকণেকে কৰিব পাৰিছোঁ, বহুত মানে ধন্য হৈছোঁ। কাৰণ মানে টাইম নাপাওঁ, ইটো সিটো কৰি থাকোঁতেনে মনত জানেই ল'ৰা ছোৱালী থাকিলে কি হয়, আৰু ইটো সিটো কাপোৰ চিলোৱা মানুহখিনিয়ে গম পায়, যাৰ কাপোৰ চিলোৱা কিবাকিবি কাম কৰে, তো গম পায়। তাৰ মাজত আকৌ মানে পাৰ্লাৰৰ কামবোৰ থাকেই, পাৰ্লাৰ থ্ৰেডিং চেডিঙৰ পৰা ধৰি লৈ সেইবোৰ থাকেই, দুই এজন আহি কৰি থাকে। তো এতিয়াৰ বাবে বাই বাই।